ল'ৰা-ছোৱালী খোজকাঢ়ি আহিব নোৱাৰি শামুকৰ গতিত গৈ আছোঁ আমি খোজে নাকাঢ়ে আগ নাবাঢ়ে আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ অকণমান দেখুৱাইছোঁ এইটো ওচৰৰে আমাৰ দুৰ্গা মন্দিৰ হয় বহুত ধুনীয়া হয় মন্দিৰটো এবাৰ চাওকচোন অকণমান এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এতিয়া আমাৰ নামঘৰ ওচৰতে এইটো আমাৰ ওচৰৰে নামঘৰ হয় একেবাৰে ওচৰতেই হয় নামঘৰটো আমি বেলেগ এটা ৰাস্তাৰে উভতি আহিলোঁ আহোঁতে ঘৰ আহি পালোহি এতিয়া যাওঁ আৰু ভিতৰ বিশ্বকৰ্মা পূজা বুলি ইয়াত ধোৱাৰ কাম হৈ আছে গাড়ীখন ধুইছেও বাইকখনো ধুইছে আৰু ছোৱালীয়ে এইফালে হেল্প কৰিয়ে আছে হাই এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু লগতে আজি মহালয়াও আছিলে অকণমান ৰাতিপুৱা খোজ কাঢ়ি আহিলোঁ দেখিলে আপোনালোকে ৰাতিপুৱা আজি মই সোনকালেই মানে গাটোৱে ধুই লৈছোঁ গা পা ধুই কৰি দিনটো আৰম্ভ কৰিছোঁ আৰু তেওঁলোককো ছোৱালী আৰু দেউতাককো বিচনাৰ পৰা উঠাই কৰি অকণমান মহালয়া বুলি ঘূৰাই কৰি লৈ আহি এতিয়া চবটো গা পা ধুৱাই দিলোঁ আৰু এওঁ অলপ দুই এটা কাম আছে ঘৰত চাফ চিকুণ কৰা ৰাতিপুৱাই বেছি কৰে সেইবিলাক কাম ভাল পায় কৰি পেলাই কৰি আছে ঘৰ চৰ মোচা আৰু মই এতিয়া যাওঁ পাকঘৰলৈ মোৰ পাকঘৰৰ কামখিনি আৰম্ভ হ'ব আৰু দিনটোৰ কাৰণে এতিয়া ৰাতিপুৱা চাহ বনোৱাই নাই আজি আমি চাহ তাহ বনাই কৰি খাই কৰি লওঁ তাৰপিছত কৰিম আৰু বাকীখিনি কাম চাই থাককচোন মোৰ আজি ব্লগটো আপোনালোকৰ কেনে লাগে আজি নিধিয়ে এতিয়া ৰাতিপুৱাই গা পা ধুই আজৰি হৈ গ'ল দেই আৰু আজি গম পাইছে যে কিবা এটা আছে সেইকাৰণে ৰাতিপুৱা পাই হৰিকৈ চিঞৰি আছে হয়নে হৰি বুলি কৈছিলা আৰু নিধি আজি বহুত ফূৰ্তি দেউতাকে মুখেদি মিউজিক দি আছে আৰু তাই নাচি আছে আজি বিৰাট ফূৰ্তিত আছে আৰু তাই এতিয়া চাহকাপ খাই লওঁ আৰু চাহ খাওঁতে আমাৰ গোটেই একদম বিস্কুটৰ ডিব্বিটোৱে উলিয়াই পেলাই লৈ যাওঁ তেতিয়া তাৰপিছত যিমন যায় সেইটোৱে খাই থাকোঁ আৰু চাহৰ লগত এয়া অকণমান পূজা কৰিলোঁ আৰু মাহ প্ৰসাদকেইটাও ৰেডি কৰি দিলোঁ চবকে কাষৰ ওচৰৰ পাজৰ আৰু ৰাতিপুৱা তাৰপিছত খোৱা বোৱা ৰেডি কৰিছোঁ এয়া ৰাতিপুৱা আজি লুচি বনাইছিলোঁ আৰু ইফালে মই এটা মিক্স চব্জি বনাবলৈ চব্জি কাটি আছিলোঁ ভাজিখিনি বনাবলৈ তেলত কেইটামান পাঁচফোৰণ দিলোঁ আৰু গোটেই ভাজিখিনি দি দিলোঁ আৰু অকণমান জিৰা পাউডাৰ দিছিলোঁ ধনিয়া পাউডাৰ দিছিলোঁ আৰু খাবলৈ একেবাৰে চিম্পুলকৈ বনাইছিলোঁ যদি ভালেই হৈছিলে
আৰু এফালে নিধি শুই আছে তাই এফালে মই ইমান কামত লাগিলোঁ তাই নিজে নিজে টোপনি গুচি গ'ল ইমান মনটো বেয়া লাগিছে একো নাখালেই আজি ইমান গুৰুত্বই দিয়া নহ'ল তাইক ইমান কাম আছিল মোৰ মনটো বহুত বেয়া লাগিছে এতিয়া শুয়ে গ'ল আৰু খোৱাৰ পৰা উঠাৰ পিছতে মই তাই জলপান এখন বনাই থৈছোঁ সেয়া অকণমান খুৱাই দিম আৰু বেছি লুচি এইবিলাকতো দিয়া নহয় বাৰু তাইক everyone এতিয়া 10:30 বাজি গ'ল আৰু এওঁ অফিচ গ'ল আৰু এফালে নিধি খোৱাৰ পৰা উঠি পেলাই মোৰ ওচৰত বহি আছে আৰু মই ৰাতিপুৱা মুখটো ধুই দিছিলোঁ চুলিবিলাক এতিয়াহে খুলিবলৈ সময় পাইছোঁ আৰু এতিয়া খুলি দিছোঁ আৰু আজি ৰাতিপুৱা বহুত কাম কৰিলোঁ মানে বহুত বেছিও কাম নহয় বাৰু এনেকৈ পূজা বুলি মাহ প্ৰসাদকেইটাৰ কাম কৰিলোঁ দিয়া থোৱা গোটেইখিনি ময়ে কৰিব লগা হ'ল অফিচ থাকে যিহেতু আৰু অফিচত আজি খিচিৰি হ'ব সেইকাৰণে আজি দুপৰীয়া বেছি একো বনোৱা নহয় বাৰু মোৰ কিন্তু ৰাতিপুৱা এতিয়া যিখিনি বনালোঁ দেখা পালেই গোটেইখিনি একেলগতে মানে গোটেইখিনি হৈ গ'ল আৰু এতিয়া আৰু বেছি দিনটো বিশেষ এটা কাম নাই আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভাল লাগিল চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ